students, welcome to Assam Study Point. গুৱাহাটী হাইকোৰ্টত খালী হৈছে 237টা LD আৰু কপিষ্ট পোষ্ট। এই পদসমূহৰ আবেদনৰ প্ৰথম তাৰিখটো হৈছে 1 অক্টোবৰ 2021 আৰু অন্তিম তাৰিখটো হৈছে 31 অক্টোবৰ 2021 আৰু ফিজ পেমেন্টৰ লাষ্ট ডেট হৈছে 3/11/2021। এতিয়া ইয়াৰ আমি চেলাৰী ডিটেইলছ চাম। চেলাৰী হৈছে পে বেন 14,000ৰ পৰা 88,500 আৰু ৰেট পে থাকিব 6,200 টকা। ভেকেঞ্চি ডিটেইলছসমূহ হৈছে এনে ধৰণৰ: বাক্সাত আছে আপোনাৰ এটা, বৰপেটাত 11টা, বঙাইগাঁও 5টা, কাছাৰ 19, চিৰাং 4, দৰং 8, ধেমাজি 1, ধুবুৰী 11, ডিব্ৰুগড় 5, ডিমা হাছাও 10টা, গোৱালপাৰা 4টা, গোলাঘাট 13টা, হাইলাকান্দি 9টা, যোৰহাট 4টা, কামৰূপ মেট্ৰ 30টা, কামৰূপ ৰুৰেল অৰ্থাৎ কামৰূপ ৰুৰেল আমিনগাঁও 13টা, কাৰ্বি আংলং 4টা, কৰিমগঞ্জ 5টা, কোকৰাঝাৰ 6টা, লখিমপুৰ 8, মৰিগাঁও 13টা, নগাঁও 12টা, নলবাৰী 13টা, শিৱসাগৰ 7টা, শোণিতপুৰ 13টা, তিনচুকীয়া 6টা, ওদালগুৰি 2টা, টোটেল 237টা। ইয়াৰে এইটো হৈছে 151টা হৈছে জেনেৰেলৰ কাৰণে। এটা ইম্পৰ্টেণ্ট পইণ্টখিনি আমি চাই দিছোঁ। ইম্পৰ্টেণ্ট পইণ্ট হৈছে যে এ কেণ্ডিডেট ইজ এলাউড টু ছাবমিট ওৱান এপ্লিকেশ্যন ফৰ্ম অনলি এগেইনষ্ট এ ডিষ্ট্ৰিক্ট। অৰ্থাৎ এজন কেণ্ডিডেটে কেৱল এখন ডিষ্ট্ৰিক্টৰ এগেইনষ্টতহে এপ্লিকেশ্যন কৰিব পাৰিব আৰু LD আৰু কপিজ দুয়োটা কেটেগৰীতে অট'মেটিকেলি সেই ডিষ্ট্ৰিক্টখনত এপ্লাই হৈ যাব। তাৰপিছত হৈছে যে এই গোটেইখিনিৰ কাৰণে এটা কমন ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত হ'ব প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কাৰণে, আৰু ফাইনেল চিলেকশ্যন হ'ব ডিষ্ট্ৰিক্ট ৱাইজ। সকলো প্ৰচেছ কমপ্লিট হোৱাৰ পাছত চিলেক্টেড কেণ্ডিডেটসমূহক ডিষ্ট্ৰিক্ট ৱাইজ এলট কৰা হ'ব, যিটো নৰ্মছবিলাক ডিচাইড কৰিব হাইকোৰ্টে। পোষ্ট এভেইলেবিলিটিৰ ওপৰত হাইকোৰ্টে নৰ্মছবিলাক ডিচাইড কৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে ধৰণৰ: কেণ্ডিডেটজন UGC ৰিকগনাইজড ইউনিভাৰ্চিটিৰ আণ্ডাৰত গ্ৰেজুৱেট হ'ব লাগিব আৰু মিনিমাম 3 মাহৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। কেণ্ডিডেটজনে অসমৰ ষ্টেট লেংগুৱেজ অসমীয়া জানিব লাগিব আৰু অসমৰ যি এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন আছে, এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। এজ লিমিট হৈছে আনৰিজাৰ্ভৰ কাৰণে 18 পৰা 40 বছৰ, OBCৰ কাৰণে 18 পৰা 43 বছৰ, SC STৰ কাৰণে 18 পৰা 45 আৰু PWD কেণ্ডিডেটৰ বাবে 18 পৰা 50 বছৰ। চিলেকশ্যন প্ৰচেছ হৈছে ফাৰ্ষ্ট ষ্টেজ 1 হ'ব আপোনাৰ অবজেক্টিভ টাইপ কুৱেশ্যন 100 মাৰ্কছৰ 120 মাৰ্কছৰ এটা এক্সাম হ'ব। ইয়াৰে 100 মাৰ্কছটোৰ ওপৰত মেৰিট লিষ্ট হ'ব, বাকী যিটো 20 মাৰ্কছ আছে আছামিজ লেংগুৱেজৰ ওপৰত সেইটোৰ কাৰণে সেই মাৰ্কছটো যিটো ফাইনেল মেৰিট লিষ্ট আছে তাতে গণনা নহয়। প্ৰথম ষ্টেজটোত আপোনাৰ এটা পোষ্টৰ এগেইনষ্টত 3টাকৈ কেণ্ডিডেট ৰাখিব মাৰ্কছ ৱাইজ। তাৰপিছত সেই এটা পোষ্টৰ এগেইনষ্টত 3জনকৈ কেণ্ডিডেটক ভাইভাৰ কাৰণে মাতিব। ভাইভা অনুষ্ঠিত হোৱাৰ পিছত ফাইনেল যিটো ৰিজাল্ট আছে ডিষ্ট্ৰিক্ট ৱাইজ ৰিটেন টেষ্ট আৰু ভাইভাৰ ওপৰত বনোৱা হ'ব। আবেদন কেনেকৈ কৰিব? আবেদন কৰিবলৈ হ'লে গুৱাহাটী হাইকোৰ্টৰ ৱেবছাইট ghconline.gov.in ত গৈ ক্লিক হিয়াৰ টু এপ্লাই অনলাইনত ক্লিক কৰিব। তাত গৈ কিনে আপোনাৰ অনলাইন লিংকটো পাব, সেইমতে আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে ফিজ হৈছে আপোনাৰ, ফিজখিনি আমি চাই লওঁ। ফিজ আছে যে SC STৰ কাৰণে 150, বাকী অন্যান্য কেটেগৰীৰ কাৰণে আছে 300।
আৰু যিটো PWD কেটেগৰী আছে PWD কেটেগৰীৰ কাৰণে ফ্ৰী হয়, অৰ্থাৎ পাৰ্চনছ উইথ ডিচেবিলিটি।